পংকজ পাঠকে টপা মূৰৰ চুলি গজাবলৈ গৈ আঁঠু কাঢ়িব লগা কিয় হ'ল? পৰিস্থিতি হ'ল ইয়াতে তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে পোনপ্ৰথমে মই আপোনালোকক সকলো গোৱালপাৰাবাসী ৰাইজক মাফ খুজিলোঁ। গোৱালপাৰা ৰাইজে ইমান নিষ্ঠুৰকৈ পংকজ পাঠকক কিয় আঁঠু কঢ়াই সকলোৰে আগত ক্ষমা খোজালে? পংকজ পাঠকে কেনেকৈ টপা মূৰৰ চুলি গজায়, কি ধৰণে চুলি গজায়? নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ত পংকজ পাঠক ডাঙৰীয়াক যি ৰিচেণ্টলি গোৱালপাৰা ৰাইজে আঁঠু কঢ়াইছে, সেই কি কাৰণত তেওঁক ইমান বেয়াকৈ আঁঠু কঢ়াইছে, সকলো ৰাইজৰ আগত কিয় ক্ষমা খুজিব লগা হ'ল, এই সকলোখিনি কাৰণ মই আপোনালোকৰ লগত আলোচনা কৰিম। আৰু পংকজ ডাঙৰীয়াই যি তেল ব্যৱহাৰ কৰে টপা মূৰৰ চুলি গজাবলৈ, সেই তেল কেনেকৈ বনোৱা হয় আৰু এইটো তেল ব্যৱহাৰ কৰিলে ৰাইজৰ সঁচাকৈ চুলি গজে নে নগজে, মই আপোনালোকক এই সকলোখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে যদি নতুনকৈ মোৰ চেনেললৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব। পৰিস্থিতি হ'ল ইয়াতে তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে পোনপ্ৰথমে মই আপোনালোকক সকলো গোৱালপাৰাবাসী ৰাইজক মাফ খুজিলোঁ। আপোনালোকে হয়তো বহুতে চিনিয়ে পায় পংকজ পাঠকক, মই নতুনকৈ চিনাকি দিয়াৰ দৰকাৰ নাই। পংকজ পাঠক হৈছে এজন আয়ুৰ্বেদিক ডক্টৰৰ নিচিনাই, তেওঁক আচাৰ্য বুলি কোৱা হয়। তেওঁ নিজে আয়ুৰ্বেদিক দৰৱবোৰ প্ৰস্তুত কৰি পেলাই বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাকক ভাল কৰি দিয়ে। তেওঁক আয়ুৰ্বেদিক দৰৱ পাতি তৈয়াৰ কৰাৰ কাৰণে তেওঁক চিনি পোৱা যায়। ৰিচেণ্টলি তেওঁ গোৱালপাৰালৈ গৈছিলে। গোৱালপাৰাত গৈ পেলাই তেওঁ কি কৰিলে, যিমান টপা মানুহ আছিলে টপা মানুহ ৰাইজক তেওঁ মাতি পেলাই টপা মানুহৰ মূৰত চুলি গজাবলৈ তেওঁ এটা তেল ব্যৱহাৰ কৰিছিলে। যিমান গোৱালপাৰা ৰাইজৰ টপা মানুহ আছিলে, টপা ব্যক্তিসকলে আহি পেলাই এখন মিটিঙৰ নিচিনা মানুহ ভৰি পৰিছিলে। ভৰি পৰি চবেই নিজৰ মূৰৰ চুলি গজাবলৈ আহিছিলে। তাত কি কৰে, তেওঁ এটা তেল ব্যৱহাৰ কৰে, তেলটো টপা মূৰত লগাই দিয়াৰ পিছত কিছুমানে কয় যে সেই লগাই দিয়াৰ পিছত কেইদিনমানৰ পিছত চুলি গজি আহে, কিছুমানে কয় নগজে। এইটো এটা বেলেগ কথা, গজে নে নগজে, কিন্তু প্ৰায়খিনি মানুহে কয় গজে, প্ৰায়খিনি মানুহে কয় নগজে। তাত কাজিয়াটো কিয় হ'ল? কাজিয়াটো এইকাৰণে হ'ল যে পংকজ পাঠক ডাঙৰীয়াই কোৱা নাছিলে তেলটো কিহৰ পৰা বনায়, সেইটো তেওঁ কৈ দিয়া নাছিলে। কেলৈ পংকজ পাঠক ডাঙৰীয়াই কৈ দিয়া নাছিলে, যদিহে তেওঁ তেলটো কিহৰ পৰা বনায় সেইটো যদি কৈ দিয়ে, তেতিয়াহ'লে বেলেগ ৰাইজেও বনাই ল'ব, বেলেগে নিজে প্ৰডাক্ট সৃষ্টি কৰিব। তেতিয়া পংকজ পাঠক ডাঙৰীয়া কি কামতে নাহিব। তেওঁ নিজৰ যিখিনি মেডিচিন আছে সেইখিনি তেওঁ কৈ দিয়া নাছিলে, কি মিক্স কৰি পেলাই তেলটো বনোৱা যায়। তাত ৰাইজে তাৰে মানুহ এজন আহিলে, ব্যক্তি এজনী আহি পেলাই মানুহজনক ক'লে, পংকজ পাঠক সিহঁতৰ কমিটিৰ মানুহজনক ক'লে যে ইয়াত তেল অকণমান দিয়কচোন বুলি কৈ বটল এটা লৈ আহিছিলে। এক্সট্ৰাকৈ বটলত তেলটো ভৰাই দিবলৈ দিছিলে। পংকজ পাঠক ডাঙৰীয়াৰ মানুহকেইজনে ক'লে যে আমি তেলটো ভৰাই নিদিওঁ, তোমালোকে যদি মূৰত তেল লগাবলগীয়া আছে তেতিয়াহ'লে ইয়ালৈ আহি পেলাই তেলটো লগাই যোৱা। তাতে কাজিয়াখন সৃষ্টি হৈ গুচি গ'ল। পাছত পংকজ পাঠক ডাঙৰীয়াই যি কাজিয়া হৈ আছিলে, কাজিয়া হৈ থকাত তেওঁ বচাবলৈ আহিছিলে, কাজিয়াখন মিলা পিছা কৰিবলৈ আহিছিলে, কিন্তু তেওঁ মিলা পিছা কৰিব নোৱাৰাৰ কাৰণে তেওঁক গালত চৰ মাৰি দিলে। আপোনালোকে ভিডিঅ' ক্লিপটো এবাৰ চাই লওক। এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে, তাৰপিছত আমাৰ ষ্টাফে নিদিওঁ বুলি ক'লে, তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল। মই মাজত আহিলোঁ, মাজত অহাৰ পিছত মোক অলপ ঠেলা হেঁচা কৰি আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে। আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে। আমি যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলোঁ, তেনেকুৱা এটা কাম হ'ব নালাগে। হৈয়ে গ'ল, আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজৰ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছোঁ। আপোনালোকে নিশ্চয় বুজিলে যে পংকজ পাঠক ডাঙৰীয়াক কিয় মৰা হ'ল, কালি কিয় আঁঠু কাঢ়িব দিয়া হ'ল ইমান বেয়াকৈ, ইমান নিষ্ঠুৰকৈ। এতিয়া মোক কুৱেশ্যন হয় যে এজন মানুহে কাৰোবাক ফ্ৰীকৈ ট্ৰিটমেণ্ট কৰি দিওঁতে কি লোকচানডাল কৰিছে, কি ৰাইজৰ বেয়া কাম কৰিছে? এতিয়া মোৰ প্ৰশ্ন সেইটো যে তেওঁতো পইচা লোৱা নাই ৰাইজৰ পৰা তেলটো লগাই দিওঁতে। ৰাইজৰ পৰা তেলটো লগাই দিওঁতে যদি পইচা লয় তেতিয়া বেলেগ কথা। তেওঁ এটা তেলটো লগাই দিয়াৰ পিছত এটা বেলেগ মলম এটা দিছে, সেই মলমটো কিনিবৰ কাৰণে তেওঁ 200 টকা লয়। কাৰণ তেওঁৰ খৰচা আছে, ইমান ষ্টাফক তেওঁ আনিছে, তেওঁৰ লগত কমেও 10জনমান মানুহ থাকে। 10জনমান মানুহৰ অহা যোৱা খৰচা, সেইখিনি খৰচাটো তেওঁতো মেইনটেইন কৰিব লাগিব। তেওঁ ক'ৰ পৰা পইচাখিনি পাব? 200 টকা বুলি কৈ পেলাই এটা মলম বিকে, যে চুলিটো যেতিয়া তেলটো লগাই দিয়া হয়, ফাৰ্ষ্ট তেলটো লগাই দিয়াৰ পিছত তাত ঘামুচি নিচিনা বস্তু ওলায়। ঘামুচি নিচিনা বস্তুটো কমাবৰ কাৰণে তেওঁ কি কৰে, সেই এক্সট্ৰাকৈ মলমটো বিকে, মলমটোৰ দাম 200 টকা। আপোনালোকে যদি ভালেই নাপায়, যদি ৰিজাল্ট যদি ভাল নহয় তেলটো লগাই, তেতিয়াহ'লে আপোনালোকে গৈছে কিয়? ইমান শ মানুহ কেলৈ গৈছে ইমান সেই মিটিংখনলৈ? মিটিং পতাৰ নিচিনা মানুহ ইমান কেলৈ গৈছে? গোটেই সকলো মানুহ টপা, আপোনালোকৰ ভিডিঅ' ক্লিপটো ছাইডত মই দেখাই আছোঁ। আপোনালোকে নিজে দেখিব, গোটেই মানুহবিলাক তাত টপা মানুহবিলাক গৈ পেলাই নিজৰ মূৰটো পাতি দিছেগৈ। যদি ভাল নকৰে, যদি ৰিজাল্ট বেয়া, তেতিয়াহ'লে কেলৈ মানুহবিলাক গৈছে? মানুহবিলাকৰ নিজৰ গাত ভুল। মানুহবিলাকে কিয় যাব লাগে? 1 নম্বৰ কথা। 2 নম্বৰ কথা,
যেনিবা তেওঁ ভুল কাম কৰিলে বুলি তেওঁ সকলো ৰাইজৰ আগত কিয় আঁঠু কঢ়াব লাগে ইমান নিষ্ঠুৰভাৱে। চ' তেওঁ যদি ভুল কাম কৰিছে তাৰ কাৰণে প্ৰশাসন ব্যৱস্থা আছে, আৰক্ষী আছে, আৰক্ষীয়ে ঠিক কাম কৰিব। চ' তেওঁ গোটেই ৰাইজৰ মাজত আঁঠু কঢ়াই ভৰি ধৰিবলৈ দি এইটো অপমান কৰা নহয় জানো? এজন ব্যক্তিক, এজন আচাৰ্যক এইটো অপমান কৰা নহয় জানো? মই নকওঁ যে তেওঁৰ দৰৱ ভাল নে বেয়া, কিন্তু এইটো কথাই ক'ম যে তেওঁক ইমান বেয়াকৈ কিয় আঁঠু কঢ়াব লাগে। আপোনালোক সকলোৱে জানে এজন মানুহৰ চুলি সৰোঁতে চাইণ্টিফিক কিছুমান ৰিজন থাকে। চ' সকলোৱে বেলেগ বেলেগ ৰিজন থাকে। চ' আপোনাৰ হয়তো জিনৰ পৰা চুলি সৰিব পাৰে, তেনেকুৱাও থাকে। আৰু নাইতো কিছুমান আপোনালোকৰ নেচাৰেলকৈ সৰে, বা নাইতো আপোনালোকে কিছুমান প্ৰডাক্ট ইউজ কৰি পেলাই আপোনালোকৰ চুলি গজাব পাৰে। ঠিক আছে। চ' বেলেগ ৰাজ্যৰ মানুহে যদি আয়ুৰ্বেদিক হেয়াৰ অইলটো যদি ইউজ কৰে, কেৰেলা চাউথ ইণ্ডিয়ানৰ পৰা আপোনালোকে নিশ্চয় এডভাৰটাইজবিলাক মাৰি থকা দেখে যে আয়ুৰ্বেদিক যি হেয়াৰ অইল থাকে। চ' হেয়াৰ অইলটো আপোনালোকে যদি নেটত যদি মানুহে হাজাৰ টকা দি পেলাই যদি গোটেই ভাৰতত কিনি পেলাই লগাব পাৰে, তেতিয়াহ'লে পংকজ পাঠক ডাঙৰীয়াই সৃষ্টি কৰা সেই তেলটো লগাব নোৱাৰে কিয় মানুহে? আমাৰ অসমীয়া মানুহে এজনে সিজনক সহায় নকৰাৰ কাৰণে আমাৰ এই প্ৰডাক্টবিলাক সৃষ্টি নহয়। যেনেকৈ চাউথ ইণ্ডিয়ানৰ যেনেকৈ হেয়াৰ অইলটো, আদিবাসী হেয়াৰ অইলটো ইমান ফেমাছ হৈ গ'ল গোটেই ভাৰতত গোটেই আদিবাসী হেয়াৰ অইল বুলি ক'লে চবেই চিনি পায়। চ' সেই আদিবাসী হেয়াৰ অইলটো যদি লগাওঁতে চুলি গজাৰ প্ৰমাণ যদি পোৱা যায়, তেতিয়াহ'লে আমাৰ এই পংকজ পাঠক ডাঙৰীয়াই যিটো সৃষ্টি কৰিছে তেলটো, চ' এইটোতো ৰিজাল্টটো একেই হ'ব পাৰে। চ' আয়ুৰ্বেদিক বস্তুৱে হয়। চ' ছাইড এফেক্ট বুলি কৈছে কিছুমানে, এইটো লগালে ছাইড এফেক্ট হয় বুলি কৈছে। চ' ছাইড এফেক্ট কেনেকৈ হ'ব? যি মানুহৰ চুলিয়ে নাই সেই মানুহৰ ছাইড এফেক্টটো কেনেকৈ হ'ব এই তেলটো লগালে? তাত এটা বস্তু বেয়া কাম কৰিছে, সেইটো ময়ো কম বেয়া কাম কৰিছে। কাৰণ কেলৈ, যেতিয়া এজন টপা মানুহৰ মূৰত আপোনালোকে ব্ৰাছটো লৈ পেলাই যেতিয়া তেলটো লগাই দিয়ে, চ' সেই একে ব্ৰাছৰ লগত বেলেগ এটা মানুহকো সেই ছেম ব্ৰাছ ইউজ কৰি পেলাই মানে চুলিত তেলটো লগাই দিছে, সেইটো বেয়া কাম। কাৰণ কেলৈ, এজন মানুহৰ যেতিয়া ব্ৰেইনত বা ছালত যেতিয়া আপোনালোকৰ বেমাৰ থাকে, ছালৰ স্কিনত যেতিয়া বেমাৰ থাকে, চ' সেই বেমাৰটো কি হ'ব, ব্ৰাছত লাগি পেলাই সেই ছেম বেক্টেৰিয়া বীজাণুবিলাক লাগি পেলাই আৰু এজন ভাল মানুহৰ তাতো যদি সেই একে ব্ৰাছডাল ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে সেইটো মানে বিয়পি যোৱাৰ চান্সেছটো থাকে। চ' এইটো বেয়া কাম কৰিছে। কিন্তু সেই বুলি আপোনালোকে এজন মানুহক আঁঠু কঢ়াই পেলাই গোৱালপাৰা ৰাইজে এইটো ভুল কাম কৰিছে। আপোনালোকৰ যি ব্যৱহাৰ পাতি সেয়া আপোনালোকৰ গোৱালপাৰা ৰাইজে দেখাই দিছে। চ' মই ভাবোঁ আপোনালোকে এইটো ভুল কাম কৰিছে। চ' নেক্সট বাৰৰ পৰা যদি আপোনালোকে কোনোবা এজনে এনেকৈ যদি তেল ব্যৱহাৰ কৰে বা কিবা এটা যদি কৰে, চ' আপোনালোকে যদি ইচ্ছা নকৰে নিজে লগাব নালাগে, নিজে যাব নালাগে। যদি আপোনালোক লগাবলৈ মন নাই, যদি আপোনালোকে ভাবিছে এইটো ডুপ্লিকেট বস্তু লগাব নালাগে, তেতিয়া কিয় গৈছিলে আপোনালোকে? ইমান মানুহ কেলৈ গৈছিলে? ইমান সমাগম কেলৈ হৈছিলে যদি সেই ভাল বস্তু নহয়? চ' মই পংকজ পাঠক ডাঙৰীয়াক বেয়া বুলি নকওঁ। তো আপোনালোক ৰাইজে নিজে এবাৰ ভাবি চাওক কোন ভাল কোন বেয়া। আৰু আৰক্ষী প্ৰশাসন আছিলে, যদি ইমান আপোনালোকে বেয়া পাইছে, আৰক্ষী প্ৰশাসনক সোধাই দিব লাগিছিলে। আৰু মই ভাবোঁ এজন মানুহে যেতিয়া তেলটো বনাৰ পিছত কেতিয়াও নিজৰ ফৰ্মুলাটো কৈ নিদিয়ে, মই কি বস্তু ইউজ কৰিছোঁ সেইটো কৈ নিদিয়ে। যদি কৈ দিয়ে তেতিয়াহ'লে বেলেগে দেখোন তেলটো বনাই ল'ব। চ' তেতিয়াহ'লে যিজনে বনাইছিলে প্ৰকৃত বনোৱাজনৰ কাম কি থাকিলে? এতিয়া আদিবাসী হেয়াৰ অইলটো আপোনালোকে নিশ্চয় দেখিব যে তেওঁলোকে 121টা নে 120টা কিবা এটা ঔষধি বস্তু দি পেলাই বননি পৰা দি পেলাই কিবা মিক্সি কৰি পেলাই এনেকৈ গৰম কৰি পেলাই সেইটো আদিবাসী হেয়াৰ অইলটো বনোৱা যায়। চ' সেই আদিবাসী হেয়াৰ অইলটো তেওঁলোকে কৈ নিদিয়ে ফৰ্মুলাটো কি বস্তু দিছে, সকলোকে কৈ নিদিয়ে। চ' চবৰে স্কেট থাকে, মানে এটা দৰৱ বনোৱাৰ স্কেট থাকে, স্কেটটো কেতিয়াও কৈ নিদিয়ে। সাধাৰণতে পেৰাচিটামল বনালেও আপোনালোকে ফৰ্মুলাটো কৈ নিদিয়ে, কাকো কৈ নিদিয়ে। নৰ্মেল টেবলেট এটা বনালেও কৈ নিদিয়ে। চ' ইমান ডাঙৰ এটা দৰৱ বা কিবা এটা দৰৱ কোনোবা যদি বনাইছে, চ' সেই তাৰ যি কম্পনেণ্ট আছে কম্পনেণ্টখিনি কোনেও কাকো কৈ নিদিয়ে, সেইটো মানে চিক্ৰেট হয়। চ' মই ভাবোঁ আপোনালোকে সকলোৱে বুজি পাইছে। চ' যি কৰিলে সেইটো বেয়া হ'ল। চ' আজিলৈ মই ইমানতে ভিডিঅ'টো সমাপ্ত মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিলে চাই, তেতিয়াহ'লে লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰি দিব। থেংক ইউ, ধন্যবাদ।